আৰু এইফালে মায়ে কৰি আছে পূজাৰ প্ৰিপাৰেশ্যন শিৱই দিছে লাডু এইটো খালি প্ৰসাদ নহয় দেই খীৰ 7:55 হৈ গ'ল আৰু এতিয়া পূজা ষ্টাৰ্ট কৰিব মায়ে 1 বাজিবলৈ 2 মিনিট আছে কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল মোৰো ভালেই তো পোনপ্ৰথমে লক্ষী পূজাৰ বহুত বহুত শুভেচ্ছা আৰু লক্ষী পূজাৰ উপলক্ষে আমাৰ ঘৰত পাতিব লৈছে সৰু সুৰাকে লক্ষী পূজা তো ভাবিলো আপোনালোককো দেখাও আশা কৰো ভিডিওটো চাই ভাল পাব তো বলক তো চলিয়ে শুরু করতে हैं আৰু এইফালে মায়ে কৰি আছে পূজাৰ প্ৰিপাৰেশ্যন ইয়া আৰু কি হয় মই অলপ দেৰিকে কম কাৰণ ইতিয়াই যদি সব কৈ দিও নহলে গুটি এক্সাইটমেন্টবোৰ ইয়াতে খতম হৈ যাব তো এতিয়া নকওঁ शाबाश बेटा মানে চাই থাকক ভিডিওটো তেতিয়া গম পাবা আৰু কি হ'ব এতিয়াতো অকল প্ৰিপাৰেশ্যনে চলি আছে তো ভাবক আৰু কি হ'ব ভাবক মানে চাই থাকক এতিয়া দেখাওঁগে আজি পূজাৰ উপলক্ষে কি বনাইছে লক্ষী মাক দিবলৈ বলক এতিয়া বলক ঘৰৰ বাহিৰত আৰু ভিতৰত কেনেকৈ হৈ যাইছে আপোনালোকক দেখাম এয়া লক্ষী খোজ বুলি কয় এইটো আৰু এইফালে দি থৈছে এয়া চব আগতে এইটো ইবছৰ দিয়া লক্ষী খোজ এতিয়াও লাগি আছে আৰু ইফালে এটা আছে আৰু এই পাকঘৰটো আছে আৰু এইফালে ইয়াতো আছে লক্ষী খোজ থেংক ইউ শিৱই দিছে লাডু তো খাওঁ এতিয়া এইটো খালি প্ৰসাদ নহয় দেই এনেই আনিছিলে শিৱই টাউনলৈ যাওঁতে ভেৰি টেষ্টি 7:55 হৈ গ'ল আৰু এতিয়া পূজা ষ্টাৰ্ট কৰিব মায়ে গংগা ধান বনাইছে আপোনালোকক কোৱা হোৱা নাই নহয় প্ৰতি বছৰে আমাৰ ঘৰত লক্ষী পূজাৰ দিনা নামপাতি এযোৰা মাতে তো প্ৰতিবাৰে মই ভৰি ধুৱাওঁ এবাৰ ভণ্টিক ধুৱাব দিলোঁ যিহেতু তাই আছেই বাৰু এতিয়া আইতাহঁতক আদৰণি জনাই ভিতৰলৈ লৈ যাওঁ বলক আৰু এয়া প্ৰতি বছৰ নিচিনা মায়ে মাৰ নিয়মখিনি কৰি লৈছে তাৰপিছত আইতাসকলে মাক আশীৰ্বাদ দিব তাৰপিছত নাম গাবলৈ ষ্টাৰ্ট কৰিব
তুমি বাঢ়িছয় বিয়া দুখীয়া ঘৰে মাতিছো কাতৰে আইদৰ ঘন আজি আমাৰ ঘৰত কি হৈছে লক্ষী পূজা নেগিয়া বজাইছে একদম ভয় খাই গৈছে A few moments later. আৰু এফালে নাম চাম লৈ হৈ গ'ল এতিয়া প্ৰসাদ ভাগ কৰিছে আইতাসকলৰ কাৰণে মানে চবকে দিব আৰু এফালে মই এইখিনি কাৰ কাৰণে লৈছোঁ জানেনে আপোনালোকক ক'বলৈ নহ'ল মাহীয়ে দিনডাল ভাত খোৱা নাছিলে যে মানে চবেই খোৱা নাই কিন্তু মাহীভাগৰ গেষ্টিকে পালে একদম পেট বিষত থাকিব পৰা নাই তো মাহীক মই প্ৰসাদ দি থৈ আহিলোঁ আৰু এইফালে আইতাহঁতক খিচিৰি আৰু ক্ষীৰ সেইবোৰ দি আছে আৰু মায়ে দি আছে আচাৰ দেখিছেনে কেনেকৈ চুচৰি গৈছে আৰু আজি দিনটো গোটেই কাম কৰি আছে তো ভৰি চৰি গোটেই বিষ হৈ আছে সেইকাৰণে এনেকৈ চুচৰি দি আছে আৰু লক্ষীমাই যাতে দুখ দাই নধৰে আৰু যেনেকৈ পাৰিছোঁ তেনেকৈ কৰিবলৈ চেষ্টা কৰিলোঁ কিবা যদি ভুল হৈছে তাৰ মাজতে আপুনি যেন ক্ষমা কৰি দিয়ে আৰু চব হোৱাৰ পিছত আইতাহঁতক দিলোঁ বিদায় তাৰপিছত একদম জল্দি আহি ময়ো খাই ল'লোঁ খিচিৰি কাৰণ বহুত ভোক লাগি আছিলে দিনডাল একো খোৱা নাছিলোঁ অকল মই বুলিয়ে নহয় চবেই খোৱা নাছিলে তো সেইকাৰণে চবেই মিলি খাই ল'লোঁ বাৰু খিচিৰি আৰু ক্ষীৰখিনি পিছে বহুত টেষ্টি হৈছিলে দেই প্ৰসাদ যে যি হ'লেও ভাল লাগে বাৰু আৰু ভিডিঅ'টো দিওঁতে দুদিনমান দেৰি হ'ব পাৰে তো বেয়া নাপাব খাই আজৰি হ'লোঁ আৰু কাপোৰ চাপোৰ একদম চেঞ্জ কৰি ল'লোঁ এতিয়া শুব লাগে আৰু ইয়াত উল্লাকে দেখি পাব চাগে এয়া 1টা বাজিবলৈ 2 মিনিট আছে তো এতিয়া শুওঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ একদম নেপাহৰিব মানে কেনেকুৱা পালে কি আজি দিনটো কি কৰিলোঁ সেয়াই আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ অলপ সৰু সুৰাকৈ ভগৱানৰ কৃপাত একদম ভালে কুশলে গ'ল চবে একদম হেপি হৈ গৈছে আৰু আমিও আমাৰ মনটোও বহুত শান্তি লাগিছে তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব একদম নেপাহৰিব আপোনালোককো একেবাৰে গোটেইখিনি প্ৰথমৰ পৰা শেষলৈ ইমান ভালকৈ দেখাব নোৱাৰিলোঁ মানুহ আছিলে আৰু মই যিহেতু কামো কৰি আছিলোঁ অলপ চলপ তাৰে মাজত দেখালোঁ আৰু চাই ভাল পালে বুলি আশা কৰিছোঁ বাই